এইটোৱে আছিলে সৰি এখন কিয় দাঙিছো Hello everyone, this is Salman. Swagatam to my YouTube channel. আৰু বহুত দিনৰ পাছত মানে বহুত মাহৰ পাছত মই আকৌ এটা নতুন লং ভিডিঅ' আনিছো vlogs নহয় বা যিকোনো তেনেকুৱা ধৰণৰ DIY ক্ৰাফটিং একো নহয় আজি অলৰেডি আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গম পাইছে যে আজিৰ ভিডিঅ'টো হ'ব কেকৰ ওপৰত এটা বেকাৰী ষ্টাইল কেক যিসকলে মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুকত আছে তেওঁলোকে জানে যে মই কেকৰ অৰ্ডাৰ লওঁ বা মোৰ এটা ইনষ্টাগ্ৰাম আইডি আছে ইয়াতে আহি আছে আপোনালোকে ফ'ল' কৰিব পাৰে আৰু ইনষ্টাত চাব পাৰে মোৰ কেকবোৰ সো মই ভাবিছোঁ যে আজি মই এটা ৰেচিপি দিওঁ ৰেচিপি মানে মই ধুনীয়াকৈ কেকটো বনাম বেকাৰী ষ্টাইলত যেনেকৈ আপোনালোকে বাহিৰত কিনে কেকবোৰ গতিকে তেনেকৈ মোক আপোনালোকে কণ্টেক্ট কৰি যদি কেতিয়াবা বিচাৰে আপোনালোকৰ স্পেচিয়েল অকেজনত মোক এটা কেক অৰ্ডাৰ দিব পাৰে তো গোটেইখিনি বস্তু মই আনি লৈছোঁ আপোনালোকক মই এটা এটাকৈ দেখাম আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু মই আজি এটা হাফ কেজিৰ কেক বনাম গতিকে মই ইয়াতে দুটা কণী ব্যৱহাৰ কৰিছোঁ আপোনালোকে যোনে যোনে কণী নোহোৱা কেক খায় এগলেছ কেক তেনেকুৱা ধৰণৰ ভিডিঅ' লাগিলেও মই আগলৈ লৈ আহিম এতিয়া মই কণীকেইটা ভাঙি লৈ ধুনীয়াকৈ ফেটিব লৈছোঁ আৰু ফেটি ধুনীয়া একদম য়েল্ল' আৰু হোৱাইটটো মিক্স হোৱালৈকে ফেটিব লাগিব যেতিয়ালৈকে এটা ফ'ম পদ্ধতি হৈ নাযায় আৰু এইবিলাক হৈছে মেজাৰিং কাপ বহুত ইম্পৰ্টেণ্ট হয় এয়া ইয়াতে জোখবিলাক লিখা আছে আৰু এয়া হৈছে আইচিং চুগাৰ আপোনালোকৰ ঘৰত যদি আইচিং চুগাৰ নাই তেনেহ'লে চেনিখিনি পিচি ল'লেও হ'ব আৰু আইচিং চুগাৰ যিকোনো বেকাৰী শ্বপত পাই যাব এয়া মই লৈছোঁ চেনি আৰু এয়া হৈছে ৰিফাইন অইল কেতিয়াবা যদি টাইম পাওঁ ভালকৈ কাপকেইটাৰ মেজাৰমেণ্টখিনি মই বুজাই দিম এতিয়া মই এই কণীখিনি যে ফেটিছিলোঁ তাতে মই চেনিখিনি অলপ অলপকৈ দি মিহলাই ল'লোঁ কাৰণ একেলগে যদি চেনিটো দি দিওঁ তেতিয়া গোটা লাগি যাব পাৰে আৰু বস্তুটো বেয়া হৈ যাব পাৰে গতিকে অকণমান দি কণীটো ফেটিব আৰু তাৰপাছত ৰিফাইনখিনি দি একেলগে তিনিটা বস্তু ভালকৈ ফেটি যিহেতু হাফ কেজিৰ কেক মই ইয়াতে 1 কাপ ময়দা লৈছোঁ এয়া গাখীৰ আৰু লগতে মই একেলগে মানে এইখিনি গোটেইখিনি দিয়াৰ পাছত মই পাহৰি গৈছিলোঁ গতিকে মই ইয়াতে কৈ দিওঁ যে বেকিং চ'ডা আৰু বেকিং পাউডাৰ মই দিছিলোঁ মই ইয়াতে পাহৰি গ'লোঁ ভিডিঅ'টো মানে অন কৰিব পাহৰি গ'লোঁ গতিকে মই ইয়াতে কৈ দিছোঁ পিছলৈকে বনালে কেতিয়াবা আকৌ ভালকৈ দেখাম গোটেইখিনি মিক্স কৰাৰ পাছত মই ইয়াতে লৈছোঁ পাইনএপল ক্ৰাছ ইয়াৰ জেগাত পাইনএপল এচেঞ্চো দিব পাৰি যিহেতু এইটো পাইনএপল কেক মই পাইনএপল ক্ৰাছকে দিছোঁ এতিয়া পিছত মই ভালকৈ দেখাম পাইনএপল এচেঞ্চ মই ক'ত ব্যৱহাৰ কৰিম লাষ্ট কাম হৈছে কেক টিনটোত তেল লগোৱা মই ব্ৰাছ কৰিছোঁ ইয়াতে বাটাৰ পেপাৰ ইউজ কৰা নাই আপোনালোকে ইচ্ছা কৰিলে বাটাৰ পেপাৰ ইউজ কৰিব পাৰে নহ'লে তেলখিনিৰ ওপৰত অকণমান ময়দা ছিটিয়াই দিব পাৰে আৰু এয়া মই ঢালি দিলোঁ অকণমান ওখ কেক টিন লৈছোঁ মই যাতে কেকটো অকণমান ওখ হয় আৰু এয়া ৰেডি হৈ গ'ল মই গেছত বহাই দিলোঁ আৰু কেকটো বহুৱাৰ পাছত মই এইবাৰ ফাৰ্ষ্ট টাইম চাম মানে মোৰ মতেতো হ'ব লাগে টাইম মই 20 মিনিটছ দিছিলোঁ গোটেই 20 মিনিটছত হৈ যাব লাগে তো এতিয়া মই কেকটো দাঙোঁ তাৰ আগতে মই কৈছোঁ যে মই গেছত কেকটো বনালোঁ কাৰণ কিছুমানৰ ঘৰত অ'ভেন নাথাকে নেক্সট মই অ'ভেনত বনাই দেখাম এতিয়া মই গেছতে বনাইছোঁ কাৰণ চবৰে ঘৰত অ'ভেন নাথাকিবও পাৰে আৰু এইটো হৈছে মোৰ কেক পূৰা ৰেডি ষ্টিকডাল যিহেতু পূৰা ক্লিন আহিছে তাৰমানে কেকটো আমাৰ ৰেডি হৈ গৈছে কিবা লাগি আহিলে আৰু অকণমান টাইম বহাব লাগিব আৰু মই গেছটো অফ কৰি দিছোঁ এই ষ্টিকডাল মই অ'ভেনত পোৱা হয় আপোনালোকৰ যদি নাই এনেকুৱা ষ্টিক টুথপিক ইউজ কৰিব পাৰে নহ'লে সৰু কিবা চামুচেৰেও খুচি চাব পাৰে আৰু এতিয়া মই আহিছোঁ ফ্ৰিজৰত চাওঁ যে হুইপ ক্ৰীমখিনি পূৰা একদম আইচ হৈ আছে দেখিছেনে ইমান টান অলপমান টাইম পিছত ওলাব লাগিব তো এতিয়া মই ক্ৰীমখিনি হুইপ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ তো মোৰ কেকটো এতিয়া ৰেডি হৈ গ'ল এইটো হৈছে মোৰ কেকৰ স্পঞ্জ যিটো মই ঠাণ্ডা কৰি লৈছোঁ ইমানটা ঠাণ্ডা হোৱা নাই এইটো টিনটো বাট কেকটো চাওক ইমান চফ্ট হৈছে আৰু আপোনালোকে নাভাবে মই হাত ধোৱা নাই বুলি মই বাৰে বাৰে হাত ধুই থাকোঁ আৰু হেণ্ড গ্ল'ভছ পিন্ধি মানে ফিনিচিং ভাল লাগে যেতিয়া এই স্পঞ্জটো মই ওলাম এইখন হৈছে কেকৰ নাইফ মই অলপ দেখাইছোঁ বোলে অকল মোৰ মুখখন দেখিব এতিয়া আপোনালোকক মই কেকৰ বস্তু এতিয়া মই লৈছোঁ ক্ৰীম এইখিনি যোৱাকালিৰ ক্ৰীম হয় যোৱাকালি মোৰ কেকৰ এটা অৰ্ডাৰ আছিলে গতিকে অকণমান বাচিছিলে গতিকে মই ভাবিলোঁ আজি এইটোত কেকৰ ভিতৰত ফিলিং কৰিম মই ইয়াতে কেকটোত দিছিলোঁ পাইনএপল ক্ৰাছ কিন্তু ইয়াতে মই ক্ৰীমখিনি পাইনএপল এচেঞ্চ ব্যৱহাৰ কৰিম কাৰণ এইখিনি মই ফিলিঙত দিম ভিতৰত মানে পিচকেইটাৰ ওপৰত দিম আৰু কেকটোত মই পাইনএপল ক্ৰাছ ব্যৱহাৰ কৰিছিলোঁ মই ইয়াতে ক্ৰীমটোত ক্ৰাছ নলওঁ পাইনএপল এচেঞ্চহে ব্যৱহাৰ কৰিম আৰু এইখন হৈছে ক্ৰীম লগোৱা নাইফ হয় কেকৰ এখন সৰু চাইজ হয় এইটো আৰু এইখন দি মই কেকটো ওলাম এতিয়া বাটাৰ পেপাৰ ইউজ কৰা নাই যদিও ইমান ধুনীয়াকৈ ওলাই আহিছে দেখিছে ন এতিয়া এয়া চাওক মোৰ কেকটো কিমান কোমল হৈছে দেখিলেই গম পাই ন বহুত ধুনীয়া কোমল হৈছে আৰু ওপৰৰ যেতিয়া আমি মানে বেকাৰী ষ্টাইল যেতিয়া কেক বনাওঁ তেতিয়া ওপৰৰ স্কিনটো কাটি ল'ব লাগে কাৰণ কেকটো বেক কৰাৰ পাছত অকণমান স্কিনটো হাৰ্ড হৈ যায় আৰু এয়া চাওক ভিতৰখন কিমান কোমল হৈছে এই চুৰিখন বহুত বেছি খাতাৰনাক হয় একদম লাগিলেই চাপকৈ কাটি যায়
মোক যে কিমানবাৰ কাটিছে আৰু অকণমান লাগিলেই তেজ ওলাই যায়, ইমান মানে ধাৰ এইখনত। তো এতিয়া মই কেকটো পিচ কৰিম, মই 4 পিচ কৰিম কাৰণ মই অকণমান ওখ কেক বনাইছিলোঁ অকণমান। আৰু এই যে মই আঙুলিটো লৈছোঁ এইটো গেপ কৰি মই 1 পিচকৈ কাটিম, আঙুলিটো থ'ম মাজত থৈ জোখটো লৈ মই এনেকৈ কাটিলোঁ ধুনীয়াকৈ। কোমল হয় যিহেতু পুটুককৈ কাটা যায়, লাহে লাহে কাটিব লাগিব। এনেকৈ এইটো চাওক মই 1 পিচ কৰি ল'লোঁ আঙুলিটোৰ জোখত, মানে গেপ দি কেনে, আৰু তেনেকৈ মই বাকীকেইটা পিচো কৰি ল'লোঁ। আৰু এতিয়া মই চুগাৰ চিৰাপখিনি ৰেডি কৰিলোঁ। ইয়াতে মই আকৌ পাইনাপল এচেঞ্চ 3 টোপমান দিলোঁ আৰু মিক্স কৰিলোঁ, য়েল্ল' কালাৰ অকণমান আহি যায়। আৰু তাৰপাছত মই কেকৰ পিচকেইটাত ব্ৰাছ কৰি ধুনীয়াকৈ লগাই দিলোঁ চুগাৰ চিৰাপখিনি। আৰু এতিয়া মই পাইনাপল এচেঞ্চখিনি ক্ৰীমখিনি দিম, যিখিনি ফিলিং কৰিম। আৰু ডাইৰেক্ট ক্ৰীম দি ইয়াৰ ওপৰত পাইনাপল ক্ৰাছ দিও বনাব পাৰি, কিন্তু মই তেনেকৈ নবনাই ক্ৰীমখিনিত মই এই পাইনাপল এচেঞ্চটো দিম। আৰু এয়া মই দিলোঁ অলপমান, দি মিক্স কৰিলোঁ। অকণমান অফ হোৱাইট কালাৰ আহিব কাৰণ মই পাইনাপল এচেঞ্চ দিছোঁ, এচেঞ্চৰ অকণমান কালাৰ আহি যায়। আৰু এইখিনি মই ওপৰত দিলোঁ, এনেকৈ দি ধুনীয়াকৈ মই ফিলিং কৰি আকৌ এটা পিচ দিছোঁ। আকৌ চেম পদ্ধতিৰে আমি বনাব লাগিব, গোটেইখিনি ক্ৰাম কোট কৰিব লাগিব। ক্ৰাম কোটটো ইম্পৰ্টেণ্ট হয়, নহ'লে গুড়াবিলাক ওপৰত ওলাই আহে, ফিনিচিং ভাল নহ'ব। গতিকে ফাৰ্ষ্টতে আমি গোটেইখিনি ক্ৰীম দি ক্ৰাম কোট কৰি অকণমান টাইম ফ্ৰিজত থ'ব লাগিব। তাৰপাছত আমি বেচটো আনিছোঁ বৰ্ডখন, তাতে অকণমান ক্ৰীম লগালোঁ যাতে বস্তুটো শ্লিপ নাখায় পিছত কেতিয়াবা হিলি গ'লে। আৰু এতিয়া মই দেখাব লৈছোঁ মোৰ নুডলছবিলাক। মোৰ বৰ্তমান এইখিনি নুডলছেই আছে, লগতে এইটো হৈছে গ্ৰাছ নুডলছ, য'ৰ পৰা আমি জংঘল বুন এইবিলাক বনাওঁ। আৰু ইয়াৰ ষ্টাৰ নুডল, ৰ'জেট নুডল, তাৰপাছত এইবোৰ সৰু সৰু আৰু কিবাকিবি আছে। এইটো হৈছে ৰ'জ বনাওঁ, ৰ'জৰ পাতবোৰ। তেনেকৈ বহুতবিলাক ডিজাইন ওলাই যায়, এটা নুডলেৰে বহুত ডিজাইন ওলাব পাৰি। আৰু এইখিনি হৈছে কালাৰ, মানে বহুত কালাৰ আছে, মোৰ বৰ্তমান ইমান কালাৰ নালাগে, গতিকে মই এইকেইটাই দেখাই দিছোঁ। এইটো ব্লাড ৰেড, এইটো জেল কালাৰ হয় এইবিলাক, আৰু লগতে এইটো এটা ব্লেক মেজিক, আৰু এইবিলাক হৈছে লিকুইড কালাৰ। লিকুইডটো একদম পানীয়া থাকে, পানীয়া কালাৰটোতকৈ বেছি জেল কালাৰ ইউজ কৰাটো ভাল। জেল কালাৰটো অলপ গোটা থাকে, জেলৰ নিচিনা। আৰু এইখিনি হৈছে নতুনকৈ হুইপ কৰা ক্ৰীম। মোৰ এইখিনি ক্ৰীম বহুত ছফ্ট হৈ আছে, গতিকে মই এইখিনি দি ধুনীয়াকৈ ডিজাইন বনাম। আৰু এতিয়া ইয়াতে কালাৰ মিক্স কৰিব লাগিব। এয়া মই কালাৰ মিক্স কৰিলোঁ, লগতে মই দুটাত নজল ভৰাইছোঁ। এটা পাত যিটোত মই বনাম, পাতবোৰ ফুলৰ পাত, তাতে মই নজল ভৰোৱা নাই। আৰু এইটো হৈছে মই এতিয়া বাস্কেট থিম বনাম বুলি কৈছিলোঁ, মানে বাস্কেট এনেই আৰু ডিজাইন এটা, গতিকে বাস্কেটে মই এতিয়া ধুনীয়াকৈ বাস্কেট নজলটো দি এটা বাস্কেট বনাব ট্ৰাই কৰিম। মানে বাস্কেট মিনছ মানে বেৰাৰ নিচিনা। এতিয়া মই ধুনীয়াকৈ লাঠিবিলাক দিয়া টাইপ কৰি আছোঁ, মানে কেতিয়াবা একদম ওচৰৰ পৰা দেখাম। এতিয়া মোৰ মানে ফোনটো ধৰি দিয়া মানুহ নাই আৰু বহুত মানে কষ্ট হয়, গতিকে মই অলপ স্পীডত দেখালোঁ। লাষ্টত মই দেখাই আছোঁ, এতিয়া ধুনীয়াকৈ ডিজাইনটো বনাই আছোঁ। আৰু এয়া চাওক, বেৰাখন অকণমান বাস্কেটৰ বেৰা টাইপ লগা হৈছে ন, অকণমান বেছি বাৰু দেখাব পৰা নাই, কিন্তু দেখাইছোঁ যিমানখিনি পাৰিছোঁ। আৰু এয়া চাওক, মই ৰ'জেট নজল দি ধুনীয়াকৈ ৰ'জ বনাই আছোঁ চিম্পলকৈ। আৰু কেতিয়াবা ডাইৰেক্ট গোলাপ এটা যেনেকৈ বনাব পাৰি সেইটো দেখাম মই। এতিয়া ডাইৰেক্ট মানে চিম্পল হিচাপে ৰ'জ এটা বনাই দেখাইছোঁ। আৰু ইয়াতে মই ষ্টাৰ নজল দিও এটা সৰু সৰু ডিজাইন বনাব ট্ৰাই কৰিছোঁ, লগতে ষ্টাৰ দিছোঁ। আৰু মোৰ ফুলখিনি হ'ল, লগতে মই এতিয়া পাইপিং বেগত কাটি লোৱা ভি শ্বেপকৈ পাতকেইটা দিছোঁ। ইয়াতে মই নজল ভৰোৱা নাই। এতিয়া চাওক মোৰ কেকটো ফাইনেল লুক। এইটোৱে আছিলে আজিৰ বেকাৰী ষ্টাইল নহয়, একচুৱেলি বেকাৰীত এনেকুৱা বাস্কেট থিম কেক নাথাকে, নৰ্মেল ফুলৰ দুটামান কেক থাকে। মই অলপ কষ্ট কৰি বনাইছোঁ। চ' এনেকুৱা ধৰণৰ কেক বা থিম কেক, ফণ্ডেণ্ট কেক, যেনেকুৱা ধৰণৰ আপোনালোকে বিচাৰে, যদি বনাব ভিডিঅ' লাগে, টিউটৰিয়েল ভিডিঅ', তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই ধুনীয়া টিউটৰিয়েল ভিডিঅ' আনিম। আৰু এইটো খুব বেছি ভাল লাগিছে মোৰ, আপোনালোকৰ ভাল লাগিছিলে কমেণ্ট কৰি জনাব। আৰু আজিলৈ ইমানেই, বহুত কষ্ট কৰিলোঁ। এতিয়া 8টা বাজিলে, মই 6টা 5:30 পৰা লাগিছিলোঁ। একচুৱেলি টাইম মোৰ ইমান নালাগে, কিন্তু যেতিয়া এটা ভিডিঅ' বনোৱা হয়, কেমেৰা, লাইট এইবোৰ ছেটআপ কৰোঁতে, আকৌ ঠিক কৰোঁতে, বস্তু আনোতে, বনাওঁতে, এইবোৰ কৰোঁতে টাইম গুচি যায়। ভালকৈ বনাব লাগে যিহেতু। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। লগ পাম ঘপককৈ নতুন ভিডিঅ' পুটুককৈ। চ' টিল দেন, টাটা, বাই বাই।